হাই ফ্ৰেণ্ডছ, স্কাই আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত মূলতঃ দুটা টপিকৰ ওপৰত কথা ক'ম। SSLC এক্সামৰ ৰিজাল্টৰ বিষয়ে আৰু দশম শ্ৰেণীৰ এতিয়া যিটো দশম শ্ৰেণীত ষ্টুডেণ্ট পঢ়ি আছে তাৰ বিষয়ে অলপ ক'ম। প্ৰথমতেতো ভাল খবৰ দিব বিচাৰোঁ যে SSLC এক্সামৰ ৰিজাল্ট অফিচিয়েলি ঘোষণা হ'ল যে কেতিয়া দিব। কনফাৰ্ম হ'ল যে এই ৰিজাল্টটো জুন মাহৰ দ্বিতীয় সপ্তাহত দিব। আৰু দ্বিতীয়টো টপিক আছিলে যে দশম শ্ৰেণীৰ ইউনিট টেষ্টসমূহ সকলোখিনি বাতিল কৰি দিয়া হৈছে। তেওঁলোকৰ মেথছ আৰু ছায়েন্সৰ ক্লাছ ইউটিউবৰ দ্বাৰা কৰা হ'ব। এই কথাটো নিউজত RC জৈনে কৈছে, চেবাৰ অধ্যক্ষই। এতিয়া মই সেই ভিডিঅ' ক্লিপটো মই দেখুৱাব বিচাৰিছোঁ, হেডলাইনৰ ভিডিঅ' ক্লিপ। তো চাই লওক, সেইটো লোৱা। তো শেহতীয়া আপডেট এইখিনিলৈকে আছিল। থেংক ইউ ফৰ ৱাচিং।